মই হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আই হোপ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই আৰু মোৰ ফ্ৰেণ্ড এজনী আহিছোঁ নেহেৰু পাৰ্কত। আপোনালোকে জানে নতুনকৈ ৰিন'ভেট কৰা হৈছে। চ' বহু দিনেই হ'ল, 2-3 মানেই হৈ গ'ল। আমি আজি আহিছোঁ, আপোনালোকক দেখুৱাম ভিতৰৰ পৰিৱেশ। তাৰে আগতে অকণমান বাহিৰৰ ক্লিপ লৈছিলোঁ, সেইখিনি আপোনালোকে চাই লওক। তাৰপিছত আপোনালোকক বাকীখিনি দেখুৱাই আছোঁ। চাহ বাগান যেন লাগিছে, কিন্তু ভাল লাগিছে লাইটিংবোৰ। কোনফালে ৰাস্তাটো আহিলোঁ? আচ্ছা, আমি ভিতৰত গৈ আছোঁ। ইমান মানুহ, আজি চানডে, তাতে ৰিল বনাবা? মইতো এনেও নবনাওঁ, মোৰ লাজ লাগে। চ' এইফালে চাব পাৰিছে টিকেট কাউণ্টাৰ, আৰু ইমান বেছি ভিৰ ছানডে। আৰু টিকেটৰ প্ৰাইচটো হৈছে পাৰ পাৰ্চন 30 ৰুপিজ। বাচ্ছাৰ 10 টকাকৈ চাগে। মই নাচালোঁ আচলতে, ইমান ভিৰ আছিলে, আগলৈকে নগ'লোঁ। মোৰ লগৰজনীয়ে টিকেটটো কাটিলে। নেহেৰু পাৰ্কত আহিছোঁ আৰু লগৰজনীয়ে টিকেট কাটিব গৈছে। ক'ত টিকেট? হাই কৰা। তুমি আহিছা। মোৰ ব্লাৰ টাইপৰ আহি গৈছে কেমেৰাটো, কিয়নো ইমান দুখ। অঁ, চৰাইবোৰ চোৱা। অঁ, এতিয়াহে ঠিক আছে ন? পিছে কি প্ৰব্লেম তাহা? সেইফালে যে মূৰ্তিবোৰ আছিলে, নাই। মূৰ্তিবোৰ ক'ত গ'ল? অঁ, ভাঙি দিলে। পূৰা ফিল টাইপ হৈ গৈছে ন? ভাল লাগিছে। অঁ, মূৰ্তি দুটা ইয়াতে আছে। চাব পাৰিছে। এই মূৰ্তিটো আগতে ইয়াতে আছিল নে? পাহৰি গৈছোঁ। আছিল নে? এইটো চাগে নাজানো দেই। অঁ, এইফালে চাব পাৰিছে, পূৰা লাইট লাইট লাইট, আৰু পূৰা আচলতে পূৰা গ্ৰাউণ্ড টাইপ কৰি দিছে। আৰু এইফালে মূৰ্তি আছিলে আগতে, নায়েই। আৰু ক'ত যোৱা? অঁ, তাই আমাক লৈ যাব দেই। এইখন সলোৱা নাই, এইখন ব্ৰিজে হৈ আছে। ইয়াতে ফটো উঠিবা? আপোনালোক মই আৰু দেখুৱাই আছোঁ আগলৈ। চ' এইফালে ব্ৰিজখনৰ পৰা যাব পাৰিছে, ওপৰৰ পৰা। লাইটিং বহুত ধুনীয়া। ব'লা, তুমি হাই কেমেৰা, হয় সেইফালে হাই কৰা। চ' এইফালে চাবলৈ পাৰিছে বাচ্ছাৰ কাৰণে প্লে এৰিয়া। খুব ধুনীয়া লাগিছে ন? খেলিবা নেকি তাতে তুমি? চাব পাৰিছে। আমি আগতে আহিছিলোঁ, আমি 5 বছৰমানৰ মূৰত আকৌ ইয়াতে আহিছোঁ। আমি দুজনী আগতে কলেজত থাকোঁতে ন? এখন কি বনালে নতুনকৈ? এটা ফটো পাৰিছে। এইফালে চাবলৈ পাৰিছে, সিটো চাইডে নাৰ্চাৰী আছে। আৰু এইফালে মূৰ্তি, শ্বহীদ কুশল কোঁৱৰ। লাইটবিলাক পানী ঝৰ্ণা ওচৰত গৈ দেখুৱাই আছোঁ। নতুন কি দেখিছা? আগৰখনে ভাল দেখিছিলোঁ। ইয়াতে খালি লাইটিং হৈছে আৰু খুব খালী জেগা আছে। হা, পাৰি। খুব খালী জেগা আছে, আৰু বাচ্ছাৰ কাৰণে প্লে'গ্ৰাউণ্ডটো আছে, খেলা ঠাইখিনি। আৰু সেনেকুৱা একো দেখা নাই। আগতে ভাল লাগিছিলে মোৰ, সঁচা কৈছোঁ। আচ্ছা, চ' আমি ঘূৰি ফুৰি আছোঁ আৰু ভাল লাগিছে। গধূলিৰ পৰিৱেশটো আন্ধাৰ হোৱাৰ পিছতো ভাল লাগিছে, কিন্তু এনেকুৱা লাগিছে অকণমান বেছি পোহৰ থাকোঁতে আহিব লাগিছিলে। ফটো চটোবিলাকো ভাল অহা নাই একো।
আৰু অলপ পোহৰ থাকোঁতে আহিব লাগিছিলে, বাকী গধূলি ভালে লাগিছে হয়নে? হয় 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 হয়। আমি আহি গেটখনে পালোঁ যেন পাইছোঁ। আৰু অকণমান ফুৰিব আছে আৰু বেছি দেৰি নাথাকোঁ। কি চাই আছা? পোহৰ আছে পোহৰ। আমি পোহৰ থকা ঠাই বিচাৰি আছোঁ ফ্ৰেণ্ডছ। পাইছোঁ, আহা এইটো চাইডে আহা, হাই কৰা। এইটো পিছে ডাবল ক্লিক হৈছে, আমি কেমেৰাই অন কৰা নাছিলোঁ আৰু মোৰ ইনষ্টাগ্ৰামত লাইভ আহিছোঁ, কোনো এটা জইন হোৱা নাই। আমি দুজনী এনেকৈ ঘূৰি ফুৰিছোঁ ৰ'বা। আৰু বাকী কয় এইবোৰ গছ কিমান পুৰণা হ'ব? বহুত পুৰণা হ'ব। লাইভটোত কিয় কোনো জইন হোৱা নাই? আৰু কি এইফালে ক'ত গৈ আছোঁ? এইখিনি জেগাত পোহৰটো আহিছে, চোৱা ধুনীয়া পোহৰ আহিছে। আৰু দেখুৱাবলগীয়া সঁচা কথা ক'ব গ'লে একো নাই, খালি খোজকাঢ়ি থাকক আপোনালোকে, এনেকৈ গধূলি গধূলি আহি ভাল লাগিব। গধূলি আহি খোজকাঢ়িবলৈ ফ্ৰেণ্ডৰ লগত আহক, ভাল লাগিব। আৰু বাচ্ছাবিলাকে যে খেলা ঠাইখিনি ধুনীয়া, হয়নে? গধূলি গধূলি এনেকৈ খোজকাঢ়িবলৈ ভাল। আমি হৈছে আৰু অলপ পোহৰত আহিব লাগিছিলে। আগত আৰু কি আছে দেখুৱাই আছোঁ আপোনালোকক। ভিডিঅ' হ'লনে 5 মিনিট মানৰ মোৰ? আমি সেইফালে যোৱাই নাই। বাই বাই নেহেৰু পাৰ্ক। আকৌ আহিম দিনত আহিম। চ' ফ্ৰেণ্ডছ, আমি গোটেই নেহেৰু পাৰ্ক ঘূৰিলোঁ আৰু ফুৰিলোঁ, খোজকাঢ়িলোঁ, আপোনালোকক দেখুৱালোঁ। এতিয়া আমি যাওঁ ঘৰলৈ আৰু বাকী ক'ৰবাত যদি যাওঁ। অঁ, ভাইৰেল কাপল স্পাইৰেল পটেটো, চৰি কি আছিলে? স্পাইৰেল অঁ, আৰু স্পাইৰেল পটেটো যিটো ভাইৰেল কাপল, চাওঁ আজি ৰাস্তাত যদি সোমাব পাৰোঁ। বহুত জাম আহোঁতে দেখিছোঁ, যদি যাওঁ আপোনালোকক দেখুৱাম। চ' ভিডিঅ'টো চাই থাকিব। বাই বাই। খানা বিচাৰি ম'ম' এটা আছিলে, বহুত টেষ্টি আছিলে ক'ৰবাত। অফিচা ক'ত আছে? পানী পুৰি আছেতো ইয়াতে। ফাইনেলি আহি পালোঁ দীঘলী পুখুৰী পাৰ, আৰু ইমান বেছি মানে মানুহ এইখিনি ঠাইত। আচলতে ষ্ট্ৰীট ফুড বহুত হৈছে, বিশেষকৈ স্পাইৰেল কাপলৰ ওচৰত বহুত মানুহ আহে, বহুত ভিৰ হয়। আৰু এটা কথা, তেওঁলোকক মানে বহুত কিছুমানে বহুত বেয়াকৈ কমেণ্ট কৰে, ঠিক আছে? নিগেটিভ কমেণ্ট বহুত কৰে, আপোনালোকে গমেই পায়। ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক, য'তে পায় তাতে মানে বেয়াকৈ কমেণ্ট কৰা মানুহ কোনোবা নহ'লে কোনোবা ওলাবই। তো মই এটা কথাই ক'ব বিচাৰোঁ, আপোনালোকে তেওঁলোকক প্লিজ বেয়াকৈ কমেণ্ট নকৰিব। তেওঁলোকে বহুত কষ্ট কৰি আছে। সেইদিনাখনে ইমান বেছি গৰম আছিল, আৰু গৰম ঠাণ্ডা তেওঁলোকে নেওচি তেওঁলোকৰ কাম তেওঁলোকে কৰি আছে কিমান কষ্টকৈ। চ' তেওঁলোকক বেয়া কমেণ্ট নকৰিব। কয় ন যে অহংকাৰ হৈছে, ওচৰত গ'লে ৰেচপন্স নিদিয়ে। নিজে নিজ চকুৰে দেখিছোঁ কেনেকুৱা ভিৰ, কাক ৰেচপন্স দিব, কাক তেওঁলোকে মাত দিব, বা কাৰ ওচৰত গৈ পেলাই কোনোবা ওচৰত আহিলে কাক মানে ৰেচপন্স দি পেলাই ফটো একপি উঠিব। ইমান বেছি ব্যস্ত থাকে তেওঁলোকে। চ' নেগেটিভ কমেণ্ট নকৰিব, আৰু যিমান পাৰে তেওঁলোকক ছাপোৰ্ট কৰিব। বাকী তেওঁলোকৰ ওচৰত বহুত বেছি যিহেতু ভিৰ আছিলে, আৰু 8টা বাজু হৈছিলে, সোনকালে ঘৰ আহিব লাগে। সেইটো কাৰণে আমি বেলেগ এখন দোকানতে স্পাইৰেল পটেটো ল'লোঁ আৰু 2জনী খালোঁ। কিন্তু সঁচা ক'ব গ'লে টেষ্টটো ইমান বেছি ভাল নাপালোঁ। আচলতে ভাল নাপালোঁৱে, মইতো একদম ভাল নাপালোঁ। বাকী নেক্সট টাইম যেতিয়া আহিম, মানস মনীষাৰ ওচৰত স্পাইৰেল পটেটো খামেই। চ' হোপ তেওঁলোকৰ তাতে ভালেই পাম খাই পেলাই। আৰু বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। চ' নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।